পাম এনেকৈ চিন্তা কৰিম যে আমি প্ৰত্যেকে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যেতিয়াই আমি আমাৰ সন্তানটোৰ মংগল বিচাৰোঁ, যেতিয়াই আমাৰ স্বামীজনৰ মংগল বিচাৰোঁ, যেতিয়াই আমাৰ শয্যাশায়ী হৈ থকা পত্নীগৰাকীৰ মংগল বিচাৰোঁ, তেতিয়াই আমি চাৰিটা শব্দেৰে গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ সেইটো নিয়ম পালন কৰোঁ। কোনটো? গুৰু, দেৱ, নাম আৰু ভকত। সেইখিনিলৈকে ঠিকেই থাকে। সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব, দুদিনৰ আগত গুৰু, দেৱ, নাম, ভকতৰ অৰ্থে নামঘৰত গৈ সেৱা কৰোঁ। সন্তানটোৱে 3 দিনৰ পাছত ইণ্টাৰভিউ, একেবাৰে শেষ ইণ্টাৰভিউ, ৰিটুনটো পাছ কৰিবলৈ ৰিটুন পৰীক্ষাত অৱতীৰ্ণ হ'ব। পিতৃ মাতৃয়ে চিন্তা কৰোঁ, প্ৰভু ৰিটুনটো পাছ কৰিলে ল'ৰাটোৱে চাকৰিটো পাব, সেইকাৰণে গুৰু, দেৱ, নাম, ভকত আশ্ৰয় কৰি আপোনালোকৰ নামঘৰত গৈ ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা কৰোঁ। কিন্তু যিদিনা ভগৱন্তই দেখিলে যে মোৰ ভক্তই মোৰ ওচৰত আহিছে, তেওঁৰ সন্তানৰ কৃপা বিচাৰি, তথাস্তু বুলি ভগৱন্তই কৃপা কৰে। আৰু যেতিয়া ৰিজাল্টটো দিয়ে, ফলাফল ওলায়, তেতিয়া পিতৃ মাতৃ অতিশয় আনন্দিত হয় আৰু সেই আনন্দত আত্মহাৰা হৈ ধন্যবাদটো দিব লাগে তাক, আৰু আমি ধন্যবাদটো দিওঁ কাৰণে মংগল অমংগলটো পৃথিৱীতে সোমাইছে। যে আমি ধন্যবাদটো দিব লাগে ঈশ্বৰক, কাৰণ ঈশ্বৰেহে আমাক কৃপা কৰিছে। কিন্তু ধন্যবাদটো দি মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনা খানা এটা দি দিলোঁ গাঁৱৰ ৰাইজক, আৰু সেই খানাটো আমি আহাৰ হিচাপে গ্ৰহণ কৰিলোঁ 25 কেজিমান ব্ৰইলাৰ মাংস। সেইদিনা কি হয়, গুৰু, দেৱ, নাম, ভকত, বুঢ়ীমাৰ আমলৰীয়া হাঁহটো মুচৰি ভাত। আপোনাৰ মোৰ আদৰ্শটো হৈ গ'ল সেইদিনা কি হ'ল। সেইকাৰণে শাস্ত্ৰৰ নিয়মটো পালন কৰিছোঁ, কিন্তু নিয়মটো শাস্ত্ৰৰ লগত পূৰ্ণাংগৰ লগত মিল হোৱা নাই। সেইকাৰণে আপুনি মই বিচাৰিছিলোঁ মংগল, মেট্ৰিকত ভালকৈ পাছ কৰক, কিন্তু সেই যে খানাটোত আপুনি এটা নিৰীহ প্ৰাণী, আমলৰীয়া হাঁহ, 2টা ব্ৰইলাৰ, এটা ছাগলী পোৱালি, খাচী ছাগলীৰ মৃত্যু হ'ল বিনা কাৰণত, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্মাৰ ইহাৰক সমান। এই এনেকুৱা নিয়মবিলাক আমি পালন কৰি থাকোঁ। শাস্ত্ৰই কৈছে ধন্যবাদটো ঈশ্বৰক দিয়া, কাৰণ তেওঁহে তোমাক কৃপা কৰিছে। আৰু আপুনি মই ধন্যবাদটো দিলোঁ গাঁৱৰ সেইসকল ৰাইজক। কোনসকল ৰাইজক? সেইসকল ককাই ভাই। কোনসকল ককাই ভাই? সেইসকল ইষ্ট মিত্ৰ কুটুম্ব। কোনসকল? যিসকলে আপোনাক মোক 365 দিনত এবাৰো নুসুধিলে, তেজক পানী কৰি সাৰক মাটি কৰি তুমি যে সন্তানটোক মেট্ৰিক পৰীক্ষা দিবলৈ আগবঢ়াইছা, ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম বুলি তুমি চিন্তা কৰি পঢ়া শুনা কৰোৱাইছা, এডমিশ্যনৰ টকা পইচা, কাগজ কলম বহী কিতাপৰ খা খৰচটো তুমি ক'ৰ পৰা যোগান কৰিছা? 1.5 লাখ টকা পোৱা, 80,000 দৰমহা পোৱা তোমাৰ সেই ককাই ভাই ইষ্ট কুটুম্বই গোটেই 365 দিনত এদিনো খবৰ নলয়। কিন্তু আপুনি মই সন্তুষ্ট হৈ গ'লোঁ সেইদিনা, যিদিনা মেট্ৰিক পৰীক্ষাৰ আগত 50 টকীয়া কলম এটা দি ককাই ভাই নাকটো ৰক্ষা কৰি থৈ গ'ল। সেইদিনা আপুনি মই সন্তুষ্ট হৈ ৰিজাল্টৰ আনন্দত আপুনি মই সেইসকলক খানা এটা খুৱাই দিলোঁ। সেইটো হ'ল আপোনাৰ মোৰ অপৰাধটো, কাৰণ আপুনি মই শৰণ ল'লোঁ, আপুনি মই ভজন ল'লোঁ, আপুনি মই ভক্তি কৰিছোঁ, আপুনি মই সদাচাৰ নিয়ম পালন কৰিছোঁ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি। আৰু সেইদিনা 50 টকীয়া কলমটো দিয়া, 100 টকাৰ কিবা এটা উপহাৰ দিয়ে সেইজন ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল গাঁৱৰ ৰাইজক আপুনি মই মাতি আনি এটা হিংসা জড়িত কৰ্মেৰে ডাঙৰকৈ ভোজ দি দিলোঁ। সেইটো হ'ল আপোনাৰ মোৰ অপৰাধ। অজানিলেও ভাবি চিন্তি পোৱা নাই কিয় অপৰাধটো হ'ল, আৰু আপুনি ময়ো সেইকাৰণে ভাবি চিন্তি উত্তৰটো নাপাওঁ। গুৰুকে আশ্ৰয় কৰিছিলোঁ, দেৱকে আশ্ৰয় কৰিছিলোঁ, নামতে শৰণ লৈছিলোঁ, ভকতকে সেৱা কৰিছিলোঁ, কিন্তু অপৰাধটো ক'ত লাগি গ'ল? যিজন ভকতে আশীষ দিছিল যে সন্তানে ভাল ফলাফল দিব, চাই থকা প্ৰক্ৰিয়া তুমি চিন্তা নকৰিবা, কিন্তু সেই শৰণ ভজন ভক্তি সদাচাৰ 4 নামৰ ভকতজনক ফলাফলৰ দিনা সিদ্ধমুঠি ৰন্ধন কৰি খোৱাবলৈ আপোনাৰ মোৰ সময় নাই, চিন্তা নহ'ল। এজন দুপেগ গলাৎকৰণ কৰা ব্যক্তিক আপুনি মই ৰন্ধন কৰিবলৈ দিব। যিজনে দুপেগ মাৰি আহে সেইজন ৰান্ধনি হ'ল সেইদিনা।
সেইকাৰণে 4 নামৰ ভকতজনে আপোনাৰ মোৰ বৰদেউতাজনে চাহ অকণ খাই দুখ মনেৰে ঘৰলৈ যাব লগা হয়। গতিকে সন্তানৰ নাতিৰ ফলাত হ'লে ককাকৰ ফলত সুখী হোৱা কোনো অথচ সেই ককাকজনক আমি সেই আনন্দটোৰ পৰা বঞ্চিত কৰি দিওঁ। গতিকে চিন্তা কৰাটো অতিকৈ প্ৰয়োজন। ভাগৱত ধৰ্ম মানে বৰতালযোৰ বজাই বজাই নামঘৰত গৈ কৃষ্ণ নাম শুনিম, কৃষ্ণ নাম ভাগৱত কথাখিনি কৈ থাকিম, এইটোৱে ভাগৱত দৰ্শন নহয়। ফুল এভাগ লৈ আপুনি মই ভাওনা কৰিম, প্ৰদৰ্শন কৰিম, ভাও দিম, এইটো ভাগৱত দৰ্শন নহয়। ভাগৱত দৰ্শন সমস্ত ভূততে ভগৱন্ত পৰমাত্মা আছে আৰু সমস্তকে বিষ্ণুময় জ্ঞান কৰি জীৱন আগবঢ়াই নিয়াৰ যি দৰ্শন সেয়া হ'ল ভাগৱত ধৰ্ম। আৰু